নমস্কাৰ মোৰ অতি মৰমৰ সকলো বন্ধু বান্ধৱীসকলক অসমীয়া জিকে প্ৰেক্টিছ জ্ঞান ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আসাম কমন এক্সামৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ লৈছোঁ, যি প্ৰশ্ন পৰীক্ষাত পূৰ্ণ সম্ভাৱনা থকা। গতিকে আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যিসকলে আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে নিজৰ চেনেল বুলি ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈকে এনেধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনজন অসমীয়া কবিক ধনী কবি বুলি জনা যায়? তলত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ, বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা। অৰ্থাৎ বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱাক অসমীয়া কবিক ধনী কবি বুলি জনা যায়। আজিৰ দ্বিতীয় প্ৰশ্নটো হৈছে, অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয়? তলত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ, 22 ছেপ্টেম্বৰ। অৰ্থাৎ অসমত 22 ছেপ্টেম্বৰ তাৰিখে গড় দিৱস হিচাপে পালন কৰা হয়। আজিৰ তৃতীয় প্ৰশ্নটো হৈছে, শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? তলত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ, গোৱালপাৰা। অৰ্থাৎ শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, অসমৰ সৰ্বোচ্চ পৰ্বতমালা কোনটো? তলত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ, বৰাইল ৰেঞ্জ। অৰ্থাৎ অসমৰ সৰ্বোচ্চ পৰ্বতমালাটো হৈছে বৰাইল ৰেঞ্জ। ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো হৈছে, সতীয়া সাধনী কোন বংশৰ ৰাণী আছিল? তলত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ, চুতীয়া। অৰ্থাৎ সতীয়া সাধনী চুতীয়া বংশৰ ৰাণী আছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত কোনখন ৰাজ্য সামৰি লোৱা নহয়? ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ, ত্ৰিপুৰা। অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত ত্ৰিপুৰা ৰাজ্য সামৰি লোৱা নহয়। ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো হৈছে, অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনাজাত আছিল? তলত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক, বেৰী হুইচ মেডিকেল স্কুল। অৰ্থাৎ অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে বেৰী হুইচ মেডিকেল স্কুল নামেৰে জনাজাত আছিল। ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো হৈছে, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন আছিল? তলত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ, তৰুণ শইকীয়া। অৰ্থাৎ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়াজন আছিল তৰুণ শইকীয়া। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল? তলত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক, গদাধৰ সিংহ। অৰ্থাৎ অসমত গদাধৰ সিংহই প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল। ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্নটো হৈছে, কোনখন জিলা পূৰ্বতে বাংমৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল? তলত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ, তিনিচুকীয়া। অৰ্থাৎ তিনিচুকীয়া জিলা পূৰ্বতে বাংমৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল। ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ প্ৰথম স্পৰ্টছ এম্বেচাডাৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে? তলত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক, হিমা দাস। অৰ্থাৎ অসমৰ প্ৰথম স্পৰ্টছ এম্বেচাডাৰ হিচাপে হিমা দাসক নিযুক্তি দিয়া হৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, কোনজন অসমীয়া সাহিত্যকক উপন্যাস সম্ৰাট বুলিও জনা যায়? তলত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ, ৰজনীকান্ত বৰদলৈ। অৰ্থাৎ ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্যকক উপন্যাস সম্ৰাট বুলিও জনা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আছিল? তলত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ, মাধৱ কন্দলী। অৰ্থাৎ ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদকজন আছিল মাধৱ কন্দলী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন? তলত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ, সোৱণশিৰি। অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈখন হৈছে সোৱণশিৰি। আজিৰ শেষৰ প্ৰশ্নটো হৈছে, অসমৰ আটাইতকৈ ডাঙৰ আৰ্গো ভিত্তিক উদ্যোগটো কি? তলত চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ, চাহ উদ্যোগ। অৰ্থাৎ অসমৰ আটাইতকৈ ডাঙৰ আৰ্গো ভিত্তিক উদ্যোগটো হৈছে চাহ উদ্যোগ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এতিয়া যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈকে এনেধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে। থেংকছ ফৰ ৱাচিং।